Hi guys, Rajam Video Vlogs channel tile আপোনালোকক স্বাগতম। আজি আপোনালোকক এটা ঘৰৰ ভিডিঅ' দেখুৱাম। এটো নতুনকৈ আৰম্ভ কৰিছিলো। 27 ফুট বাই 18 ফুট 27 into 18 এই ঘৰটো তো 5 ইঞ্চি গাঁথনি হয়। এটো 5 ইঞ্চি গাঁথনি চাৰি সাইড আৰু মাজৰ বিম হ'ব ওপৰত ভিটি লেভেলত মাজৰটো আমি বিম ঢালা নাই এটো ওপৰত হ'ব ভিটিটো গাঁথনি সম্পূৰ্ণ কৰি গাঁথনিটোৰ পৰা 6 ইঞ্চি এৰি আৰু ওপৰত ডিপিসি ঢালাই থাকিব 2 ইঞ্চি গড়ে 8 ইঞ্চি হ'ব এই 8 ইঞ্চিটো বিম ঢালি দিম মাজৰ পাৰ্টিশনটোতে অকল বিমে থাকিব তাৰ ওপৰৰ গাঁথনি হৈ যাব এইখিনি গাঁথনিটো কমপ্লিট হৈ গ'ল আৰু লগে লগে আমি পোষ্ট ঢালাই কৰি দিলো এতিয়া মাজৰ পোষ্ট ফাৰ্মাকিটা ফিটিং কৰিছো এটো দুটা ফাৰ্মা বৰ্তমান ফিটিং হ'ল আৰু এটা ফাৰ্মা এটো খান্দি আছে এটো পোষ্টটো পুটি আমি ঢালাই কৰি দিম ঢালাই কৰি উঠি লগ আকৌ ফাৰ্মা ফিটিংয়ে কৰিম ঢালাই কৰাৰ পিছত ঢালাইটো যেটো কেঁচা থাকিব তাত অলপ শুকান বালি ওপৰত এনে পেলাই দিম পেলাই দি ফাৰ্মাটো ফিটিং কৰি দিম তক্তাটো তেতিয়া ঢালাইত লাগি নধৰে নেক্সট দিনা খুলিব দিব পাৰিম অন্তে আমাৰ ভিটিটো কমপ্লিট হ'ল এটো ভিটিটো ফাৰ্মাটো খুলি দিলো ফাৰ্মা খুলি দিয়াৰ পিছত এটো ভিটিটো ক্লিয়াৰ হৈ গ'ল আৰু মাজৰ পোষ্টবিলাক ঢালাই কৰি দিলো ভিটি গাঁথনিটোৰ পৰা আমি 6 ইঞ্চি ডাউনত ৰাখি থৈছো আৰু এটো চিৰি কানে চাবি ৰাখি দিছো এটো 27 ফুট আৰু 18 ফুটৰ ভিটিটো ক্লিয়াৰ হ'ল আৰু আপোনালোকে চাই থাকিব মোৰ চেনেলটো ৰাজ এম ভিডিঅ' ব্লগছ এই চেনেলটো আপোনালোকে চাব আৰু সাবস্ক্ৰাইব কৰি দিব লাইক শেয়াৰ কমেন্ট গুটেখিনি কৰিব আপোনালোকে আৰু কিবা জানিব লগা থাকিলে আপোনালোকে মোক কমেন্টত জনাব পাৰে আপোনালোকৰ কমেন্টবোৰৰ ৰিপ্লাই দি থাকিম এইখিনি আজি মানতে এৰিলো আৰু আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আজিলৈ মানতে এৰিছো